নমস্কাৰ এই মুহূৰ্তত দিব লৈছো কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 মাৰ্চ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেবোৰ খবৰ নিতৌ পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো যাতে লাইক কৰিবলৈ নাপাহৰিব। ৰাজ্যবাসীক প্ৰথমতেই ব্ৰেকিং নিউজ। এবাৰ মেট্ৰিকৰ অসমীয়া পৰীক্ষাও বাতিল। হয় বন্ধু বান্ধৱীসকল, বিজ্ঞানৰ পৰীক্ষা বাতিল হোৱাৰ পিছতে এইবাৰ অসমীয়া বিষয়ৰ পৰীক্ষাও বাতিল হোৱা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, টুইটযোগে ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাতিল হ'ল অসমীয়া বিষয়ৰ পৰীক্ষা। তত্ত্বাৱধায়ক গ্ৰেপ্তাৰৰ পিছতে হিমন্ত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। এইবাৰ মেট্ৰিকৰ অসমীয়া পৰীক্ষাও বাতিল। গৃহীত পৰীক্ষা কেন্দ্ৰৰ তত্ত্বাৱধায়কৰ স্বীকাৰোক্তি। অসমীয়া প্ৰশ্ন কাকত লিক হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত চৰকাৰে। লোহিত খাবলু কেন্দ্ৰৰ তত্ত্বাৱধায়কৰ স্বীকাৰোক্তিৰ পিছতেই সেৱাক অসমীয়াৰ পৰীক্ষা বাতিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৰ্ণাটকৰ পৰাই টুইটযোগে জনাইছে অসমীয়া পৰীক্ষা ৰিচিডিউল কৰাৰ কাৰণে নতুন দিন ঘোষণা কৰাৰ কাৰণে সেৱাক এটা ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সেৱাক কোনো দুখ দিয়া নাই, অকল দুখ দিছে সাধাৰণ কৰ্মচাৰীসকলক, যিসকলে এই লিকেজটো কৰিছে। ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজৰ ভুলো স্বীকাৰ কৰিছে। এইবাৰ মেট্ৰিকৰ অসমীয়া পৰীক্ষাও বাতিল বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ সিদ্ধান্ত। আৰু ইমানবাৰকৈ প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবেই অৱশেষত ব্যৰ্থতা স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই পৰীক্ষা বাতিল হোৱাৰ বাবে কি কথা ক'লে, কি ভুল স্বীকাৰ কৰিলে, কি ব্যৰ্থতা স্বীকাৰ কৰিলে জনাইছোঁ সবিশেষ। মেট্ৰিক পৰীক্ষা প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত সদনত মুখ্যমন্ত্ৰীৰ ডাঙৰ ভাষণ। মুখ্যমন্ত্ৰী হিচাপে নিজ ব্যৰ্থতা স্বীকাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মা। সেৱাক দুখমুক্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেৱাৰ যেন কোনো দুখেই নাই। সেৱাৰ অধ্যক্ষ ৰমেশ জৈনক ৰক্ষণাবেক্ষণ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেৱাৰ সংস্কাৰ নহয়, মানুহৰ সংস্কাৰ হ'লেহে প্ৰশ্ন কাকত ফাদিল ৰোধ হ'ব। প্ৰশ্ন কাকত ফাদিলৰ বাবে সেৱাক দুখমুক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বান্ধৱীসকল, সেৱাৰ ইয়াতে কোনো দুখ নাই নেকি? সাধাৰণ কৰ্মচাৰীক কি দোষাৰোপ কৰে? 100 পৰা 200 টকাৰ ভিতৰত প্ৰশ্ন কাকতবিলাক বেচা হৈছিল, কিনা বেচা চলিছিল বুলি এটা ডাঙৰ তথ্য লাভ কৰা গৈছে। এতিয়া সাধাৰণ ছাত্ৰ ছাত্ৰীৰ মনৰ কথা কোনে শুনে? সাধাৰণ ছাত্ৰ ছাত্ৰীৰ টেনশ্যনত পঢ়া শুনা বেয়া হৈ আছে, মেট্ৰিক পৰীক্ষাটো বেয়া হোৱাৰ দিশে গতি কৰিছে। গতিকে আপোনালোকৰ মন্তব্য ভিডিঅ'টো কমেণ্টত নিশ্চয় বিচাৰিছোঁ। আমাৰ পৰৱৰ্তী খবৰ এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 50টাকৈ ডাঙৰ ঘোষণা, যি ঘোষণা প্ৰতিজন অসমীয়াই জনাটো বহুতে জৰুৰী। বন্ধু বান্ধৱীসকল, সবিশেষ জনাইছোঁ, ভিডিঅ'টো স্কিপ নকৰিব। নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত 5320 গৰাকী শিক্ষক নিযুক্তি দিয়া হ'ব। 10খন জিলা ষ্টেডিয়াম আৰু 13খন মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব। চাহ বাগিচাৰ কল্যাণৰ বাবে শ্বহীদ দয়াল দাস পানিকা আঁচনিৰ জৰিয়তে 25,000 টকাৰ এককালীন অনুদান ঘোষণা কৰিছে। শুৱালকুছিৰ 4299 শিপিনীক দিব 30% ৰাজসাহাৰ্যযুক্ত হাৰত সূতা দিব। ডিজিটেল ষ্টাম্পিং আন্তঃগাঁথনি প্ৰকাশেৰে কায়িকভাৱে নন জুডিচিয়েল ষ্টাম্প বিক্ৰী কৰাটো বন্ধ কৰা হ'ব। পৰম্পৰাগত সুৰাজাতীয় পানীয়ৰ বিপণীত উৎসাহিত কৰাৰ প্ৰকল্প ল'ব। 10 মে'ৰ ভিতৰত সম্পূৰ্ণ হ'ব 1 লাখ নিযুক্তি প্ৰক্ৰিয়া। পুনৰ 40,000 নিযুক্তি দিব চৰকাৰে। লাখ লাখ মহিলালৈ হিমন্ত চৰকাৰে দিলে এটা সুখৰ খবৰ। 1250 টকাৰ পৰা 150 টকা পুনৰ বৃদ্ধি কৰিব চৰকাৰে। আৰু ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত আজি বাল্য বিবাহক লৈ এক আৱেগপূৰ্ণ মন্তব্য দাঙি ধৰে, যিটো আপোনালোকৰ মাজত উপস্থাপন কৰিছোঁ। সদনত বাল্য বিবাহক লৈ স্বচ্ছৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সদনত বাল্য বিবাহক লৈ স্বচ্ছৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বাল্য বিবাহ কৰোতাক 10 বছৰ জেল দিবলৈ আইন সৃষ্টিৰ কথাও ঘোষণা কৰে সদনত। বহু আৱেগিক আৰু উষ্ম ভৰা ডায়লগেৰে সদন উত্তপ্ত কৰি তোলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিৰোধীক আক্ৰমণ কৰিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে চাঞ্চল্যকৰ বক্তব্য। দক্ষিণ চালমাৰা আৰু ধুবুৰীত বাল্য বিবাহ কৰোতা বেছি বুলি সদনতে উল্লেখ কৰে। বাল্য বিবাহৰ কেছ সংখ্যালঘুৰ বহু বেছি, হিন্দুৰ বহু কম বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তথাপিও আপোনালোকক ইছ্যু এটা হাতত তুলি নিদিওঁ মই। সেইবাবে যদি 2জন মুছলমান মানুহ গ্ৰেপ্তাৰ কৰিছোঁ, 3জন হিন্দু গ্ৰেপ্তাৰ কৰিছোঁ, তাতে কোনো হিন্দু মুছলমান মই কৰা নাই, কোনো সাম্প্ৰদায়িক ৰাজনীতি চলা নাই। আপোনালোকক সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ মই কোনো সুবিধাই দিয়া নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ডিব্ৰুগড় শিৱসাগৰত বাল্য বিবাহ নাই, তথাপিও মই গ্ৰেপ্তাৰ কৰাইছিলোঁ।
মোৰ কথা হ'ল আপোনালোকক সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ নিদিওঁ। এজন মুখ্যমন্ত্ৰীৰ পৰা সদনৰ ভিতৰত আপুনি এনেকুৱা বক্তব্য আশা কৰেনে? বাল্য বিবাহৰ লগত হিন্দু মুছলমানৰ কথা কেনেকৈ আছিল? যে বাল্য বিবাহ কৰিছে তেওঁকে গ্ৰেপ্তাৰ কৰক, কোনো হিন্দু নাই, কোনো মুছলমান নাই। বাল্য বিবাহ যিয়ে কৰিছে তাকে গ্ৰেপ্তাৰ কৰিব লাগে, কোনো হিন্দু মুছলমানৰ কথা সদনত আহিব নালাগে। ইয়াত হিন্দু মুছলমান প্ৰসংগ উত্থাপন কৰাটো যুক্তি ক'ত বুলি একাংশৰ প্ৰশ্ন। সদনত বাল্য বিবাহক লৈ চৰ্চাৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতি 6 মাহৰ মূৰে মূৰে বাছে বাছে গ্ৰেপ্তাৰ কৰা হ'ব বাল্য বিবাহকাৰীক আৰু 10 বছৰলৈকে জেলত দিব বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ৰাজ্যবাসীক এটা ডাঙৰ সতৰ্কবাণী। 17 মাৰ্চৰ পৰা 20 মাৰ্চলৈ ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে ৰেড এলাৰ্ট। হয় বন্ধু বান্ধৱীসকল, 17 মাৰ্চৰ পৰা 20 মাৰ্চলৈ ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। আগন্তুক 4 দিনত হ'ব প্ৰচণ্ড শিলাবৃষ্টি, পৰিব বজ্ৰপাত। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। গুৱাহাটী, যোৰহাট, চৰাইদেউ, ডিব্ৰুগড়, শিৱসাগৰত প্ৰচণ্ড বৰষুণৰ আগজাননী প্ৰদান কৰা হৈছে। বকো, গোৱালপাৰা, মংগলদৈক লৈও সতৰ্কবাণী জাৰি কৰিছে অসম বতৰ বিজ্ঞান কেন্দ্ৰই। উজনিৰ পৰা নামনিলৈ হ'ব বৰষুণ। 17 মাৰ্চৰ পৰা 20 মাৰ্চলৈ বৰষুণ হোৱাৰ ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহাৰ লগতে বৰষুণ। আগন্তুক 4 দিনত হ'ব প্ৰচণ্ড শিলাবৃষ্টি, পৰিব বজ্ৰপাত। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণী।